তো বন্ধুসকল, আজি আমি গৈ আছোঁ গান এটা শ্বুটিঙৰ কাৰণে। গানটো হ'ল দুজন বন্ধুৰ, টাইটেল হ'ল দোস্তি ও দোস্তি। মোৰ লগত গৈ আছে মনে কেমেৰা কৰিব, লগতে ময়ো সহায় কৰিম। আৰু এই গানটোৰ কোৰিঅ'গ্ৰাফ কৰিব বংশৰৰ বিশ্বজিৎ, আৰু দুজন ছিংগাৰ, সেই দুজনেই অভিনয় কৰিব গানটোত। আহকচোন আমি কেনেকৈ শ্বুটিং কৰোঁ অলপ দেখুৱাওঁ আপোনালোকক। Background tuan ni, background lagu itu Allah orang laga itu dia lo. মোন গানটোৰ নাম কি? দোস্তি দোস্তি। ইয়াতে দুটামান শ্বট ল'লোঁ আমি। এতিয়া বেলেগ এটা লোকেশ্যনলৈ যাম। ক'ত যাওঁ তেওঁ কনফাৰ্ম হোৱা নাই। কামেশ্বৰলৈ যাব কিজানি। ইয়াতে সুধিলোঁ ক'ত যায়, কামেশ্বৰতে যাব কিজানি। কেমেৰাত কেমেৰাত দিব লাগে, কি কৈ আছো? কেমেৰা চাব কেমেৰা চাব নালাগে বুলি এইটো শিক্ষা নাইতো কৈ যি আছা সেইটো বেলেগ, এইটো ইয়াতে আছে ফাইনেল লৈ থাকে একো নহয়। পজিশন গো লৰালি সে ধেমালি খাতুৰি নাধুৰি মনত বাৰু পৰে মে কেলালো কাসুৰি আৰু কোন যাম দোস্তি ও দোস্তি গানটোৰ কাম প্ৰায় 80% কমপ্লিট হৈ গ'ল। এতিয়া আমি গৈ আছোঁ বেলেগ এটা লোকেশ্যনলৈ, বংশৰলৈ যাম। বংশৰ তিনিআলি, তাত কেইটামান শ্বট হ'ব, কেৰম খেলৰ শ্বট আৰু ড্ৰোনৰ শ্বট কেইটামান হ'ব। আমি দেখুৱাই আছোঁ আপোনালোকক।